আজিৰ দিনটো আমাৰ ডিপাৰ্টমেণ্টৰ সবৰ কাৰণে বহুত স্পেচিয়েল আছিল কিয়নো আজি আমি বনোৱা আহাৰৰ চাট শৰ্ট ফিল্মটো অডিটৰিয়ামত সবৰ ফ্ৰণ্টতে লগোৱা হৈছিল হেল্থ এণ্ড হাইজিন এৱাৰনেছ প্ৰগ্ৰামৰ উপলক্ষে ওকে সো হাই গাইজ আজি আমি গোটেইগালে এক্সাইটেড আছিলো আপোনালোকে বাৰু 11 চালে মেনিফেষ্ট কৰে নে মই কৰো কিন্তু দেই যিহেতু অহাকালি মোৰ বাৰ্থডে পাৰ্টি দিয়াৰ ভয়ত গাড়ীলৈ গৈ আছোগে কবালে ওকে বি সিৰিয়াছ আমাৰ শৰ্ট ফিল্মটো অডিটৰিয়ামত দেখাব গাইজ কষ্টৰ ফল মিঠা বুলি কথা এষাৰ আছে নহয় আমাৰ ডিপাৰ্টমেণ্টক উজ্বলাই তোলাৰ এইটো এটা সৰু প্ৰচেষ্টা বুলিও ক'ব পাৰি গোটেইগাল পুৰা এক্সাইটেড আছিলো এইফালে আমাৰ প্ৰগ্ৰামটো ষ্টাৰ্ট হ'বই লাহে লাহে গোটেই অডিটৰিয়ামটো ভৰি গ'ল গোটেইকেইজনী আহি আগফালে বহি দিছিলো কিন্তু So মই আৰু বাৰ্বি গলোগে তালে আফটাৰ ডেট আমাৰ প্ৰগ্ৰামটো ষ্টাৰ্ট হৈ গ'ল যেহেতু হেল্থ এণ্ড হাইজিন এৱাৰনেছ প্ৰগ্ৰাম আছিলে আজি মেমসকলৰ পৰা বহুতখিনি কথা শিকিব পালো আমি ফাৰ্ষ্ট অফ অল পিৰিয়ডছ আৰ পাৱাৰ নট পলিউশ্যন চ' বি হেপী টু বি এ গাৰ্ল এইফালে আমাৰ ডিপাৰ্টমেণ্টৰ মেমসকলো বহি আছিল আমি গৌৰৱেৰে ক'ব খুজিছোঁ যে হোম চায়েন্স বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰীসকলে পিৰিয়ডছৰ ওপৰত সজাগতাৰ ওপৰত 10 মিনিটৰ শ্বৰ্ট মুভি এখন তেওঁলোকে তৈয়াৰ কৰিছিলে গতিকে সকলোকে মই উপভোগ কৰিবলৈ অনুৰোধ জনাইছো ওকে সো ফাইনালি वो वक्त आ गया আহাৰৰ হাত তেওঁলোকে নাম দিছে হোম চায়েন্স ডিপাৰ্টমেণ্টত অকল খানা বনোৱা নিশিকায় ওকে উই আৰ অল ৰাউণ্ডাৰ গোটেই কেইজনীৰ অৱস্থা চাওঁ যদিও শৰ্ট ফিল্মটো আমি 100 বাৰ মানে চাইছো ষ্টিল চাবলৈ আমনি লগা নাই এই চুটি ছবিখন বনোৱাটো ইমান সহজ কথা নাছিল আৰু এইটো আমাৰ সকলোৰে বাবে এটা সম্পূৰ্ণ নতুন অভিজ্ঞতা আছিল এণ্ড এই শৰ্ট ফিল্মটো কিন্তু আমাৰ প্ৰেক্টিকেল ৰিলেটেড ৱৰ্ক আছিল আৰু এটা কথা স্পেচিয়েলি ক'ব বিচাৰিম এই শৰ্ট ফিল্মটোত আমি 7জনী মানে আছিলো আৰু 7জনী মানে গোটেই কামখিনি কৰিছো বাহিৰা কাৰোবাৰ আমি হেল্প লোৱা নাই এণ্ড ইলেক্ট্ৰনিক্স ডিভাইচ দুটা মানে ইউজ হৈছে আইফোন 15ত শ্বুট কৰিছো আৰু আইফোন 14ত এডিট छोड़िया छोरो से कम है के सपने रे सपने मेरे আচ্ছা আৰু এটা কথা কিন্তু আমাৰ মেমসকলৰ ছাপৰ্ট অবিহনে এই শৰ্ট ফিল্মটো বনোৱাটো সম্ভৱ নাছিল আপোনালোকে যদি চাব বিচাৰে চাব পাৰিব মই তলতে লিংকটো দি দিম এই শৰ্ট ফিল্মটোৰ আমি হোম চায়েন্স বিভাগৰ অভিনেত্ৰীসকলকো বিভাগৰ শিক্ষয়িত্ৰীসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ ভৱিষ্যতে তোমালোকে আৰু অধিক উন্নতভাৱে এনেকুৱা প্ৰচেষ্টা হাতত ল'ব পাৰিবা আমাৰ ছাত্ৰীসকল উপকৃত হ'ব এতিয়া আমাক ফটো ল'বলৈ ৰখি আছে প্লিজ আজিলৈ মানে বাই